নমস্কাৰ বন্ধুসকল, দিনটোৰ আৰম্ভণি হৈ গ'ল আৰু আজি মই যাবলৈ ওলাইছোঁ খানাপাৰা হস্পিটেলত। মানে আমাৰ বাবু যে আছে, বাবুৰ মানে আজি চেকআপ আছে, চেকআপত আজি লৈ যাম আৰু ইয়াক ৰেডি কৰি থৈ দিছোঁ। ইয়াত নৰ্মেলি ভিতৰতে থওঁ, কিন্তু এতিয়া মানে যাব টাইম হৈছে ন, চ' ইয়াক ইয়াৰ পৰাই একেলগে লৈ যাম আৰু ভাত চাত খোৱালোঁ। বাবু ৰেডি আছা? আজি চেকআপ আছে তোমাৰ। যিবিলাকে নাজানে তেওঁলোক কৈ দিওঁ, মানে ইয়াৰ হাতখন মানে 3 মাহমান আগতে ভাঙিছিল। তাত প্লেট লগাইছিলোঁ, মেটেল প্লেট লগাইছিলোঁ, কিন্তু মেটেল প্লেট লগোৱাৰ পিছতো মানে তাৰ হাতখন তাৰমানে শুকাই অহা নাছিল, মানে হাড়দিটো জইন হোৱা নাছিল। মই বহুতবাৰ চেকআপত গৈছোঁ, বাকী আজি চাওঁ আজি জইন হৈছে নাই। যদি জইন হৈছে তেনেহ'লে এই পাতিটো খুলি দিব আৰু নৰ্মেল হৈ যাব আৰু যাব মানে একদম ৰেডি হৈ আছে আমাৰ বাবুৱে। বাকী এইবিলাকত হেৰিবিলাক আছে আৰু এক্সৰে আছে আৰু ৰিপৰ্ট চিপৰ্ট আছে। বাকী তাক মানে মাস্কখন পিন্ধাব লগা হৈ যায়, মানে সি দুখ পায় নেকি হাতত, এনে নাকামোৰে, কিন্তু মানে এই তাত দাঙি নিব লাগে ন, এক্সৰে কৰিলে মানে অলপ ধৰিব লাগে, তেতিয়া অকণমান খং কৰে তাৰমানে। আৰু যিহেতু এই ৰাস্তাৰ মানে বহুত ডাঙৰত আহিছে, মানে ৰাস্তাৰে কুকুৰ টাইপ আছিল চাগে, তো আমাৰ দোকানত আহিছিল। এতিয়া গাঁঠিটো দিছোঁ, কাৰণ মানে ইয়াক এৰি দিলে সি এনেকৈ দৌৰ মাৰিব ন, সেই ভাঙা ভৰিখনেৰে মানে একদম লাগাল নাপাওঁ আৰু সেনেকৈ মানে দৌৰ মাৰে। এইখিনি মানে ম'ম' দোকান দিছিলোঁতো, ম'ম' দোকানখন বহুত দিন বন্ধ হৈ আছে। এইখন টেবুল হয়, ম'ম' দোকানৰ টেবুল হয়। সি নৰ্মেলি দোকানৰ টেবুলৰ তলতে বহি আছিল আৰু। তো আমাৰ অটোখন আহি পালে, এইজন দাদা তাতে আমি যাম, দাদাৰ মানে খুৰাৰ লগতে আমি যাম। বোলা বাবু যাওঁ, বোলা তুমি জানাচোন, উঠো যোৱা, উঠা উঠা উঠা। সি নিজে জানেই আৰু উঠিব, একদম টেনশ্যনে নাই। বাবু হা, এইকেইটা ওপৰৰ কেইটা সি বিৰাট চটফটাই থাকে একদম। মানে এটা একদম দুৰ্লভ দৃশ্য, মানে ই মানে এনেকৈ বহি কেনে নাযায় কেতিয়াও, এনেকৈ যায় মানে একবাৰ এইখন খিৰিকী একবাৰ সেইখন খিৰিকী এনেকৈ যায়। তাৰমানে এইয়া উঠিলে বাৰু, মই দূৰত দিছিলোঁ যি নহওক, কেমেৰাত বন্ধ কৰিলোঁ। ই মানে গাড়ীখনত বহি নাথাকে শান্তিত, কিন্তু অলপ টাইম বহিলে বাৰু, কমেও 5 ছেকেণ্ডমান একবাৰ এইখন খিৰিকীত যাব, এয়া এবাৰ সেইখন খিৰিকী মানে চাইছে, তো এবাৰ এইখন খিৰিকীত যাব। তো ই এনেকৈ থাকে তাৰমানে। আৰু যদি ধৰি নাথাকোঁ তেনেহ'লে মানে কিবা কুকুৰ চকুৰ দেখা পাই চাপাই দিব আৰু, দেখিছেনে? আৰু এইখন খিৰিকীতে। তো বন্ধুসকল আহি পালোঁ। তো ভিডিঅ'টো অলপ পিছত কৰি আছোঁ, মানে ইয়াক নামাই চামাই কাগজ পাতি হাতত ল'লে অলপমান দিগদাৰ হয়। তাৰমানে এই চিনি পোৱা হৈ গৈছে পূৰা, কোনপিনে যাব লাগে, ক'ত যাব লাগে জানে আৰু পূৰা। বোলা এইটো মেইন, ইয়াত মানে ৰেজিষ্ট্ৰেশ্যন কৰে আৰু। তো ইয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। বাকী ডক্টৰ ইয়াত আছেনে চাওঁ, ডক্টৰৰ কেবিনত ডক্টৰ তাত আছে। এইটো অপাৰেশ্যন থিয়েটাৰ হয়, খানাপাৰা ভেটেনেৰী হস্পিটেলৰ। তো ডক্টৰক লগ পাই গ'লোঁ। ডক্টৰজনে কৈছে এক্সৰে এটা কৰি চাব লাগিব, সেইকাৰণে মানে মাস্কখন তাক পিন্ধাই দিছোঁ আৰু। মানে এক্সৰে কৰিলে অকণ খং কৰে, মানে অলপমান কামুৰিব টাইপ খোজে আৰু, কিন্তু নাকামুৰে বাৰু। ডক্টৰ চক্টৰ থাকেতো কাষত, ছেফটিৰ কাৰণে পিন্ধাই দিছোঁ মাস্কখন। তো ডক্টৰে এক্সৰে কৰিব মাতিছে, এইজন ডক্টৰ। বোলা বোলা যা, উঠা নাযায়, এক দাঙি নিব লাগিব। তো কেমেৰাটো অফ কৰিব লাগিব। এইটো এক্সৰে ৰুম, এক্সৰেটো হৈ গ'ল। এইটো এক্সৰে মেচিনটো ইয়াত আছে। তো কেমেৰা কৰা এলাও নাই মানে ভিতৰত, সেইকাৰণে এক্সৰে কৰাটো নেদেখালোঁ। বাকী চাওঁ এক্সৰেটোত কি ওলাই। আজি আশা কৰোঁ যাতে জইন হৈছে আৰু হাড়দিটো, তেতিয়া পাতিটো খুলি দিব পাৰিম আৰু অলপমান খোজকাঢ়িলে অলপ। ছাৰ মাতিছে আৰু। তো বন্ধুসকল এক্সৰেটো চালোঁ, কিন্তু হাড়দিটো মানে জইন লগা নাই। বাকী ডক্টৰে কৈছে এসপ্তাহমান পিছত আকৌ আনিব লাগিব পাৰে বুলি কৈছে আৰু। আপোনাক এক্সৰেটো দেখুৱাই আছোঁ ৰ'ব। তো ভালেই পোৱা নাই, ইমান দিন হ'ল। তো আন্ধাৰত দেখুৱাইছোঁ। তো এইটো এক্সৰেটো আপোনালোকৰ দেখা পাইছে নাইবা, মই বাৰু স্ক্ৰীণত দি দিম আপোনালোকক। মানে জইন হোৱা নাই, তো হাড়দিটো এতিয়ালৈকে জইনে হোৱা নাই মানে। তো আকৌ এসপ্তাহমান পিছত মানে আনিব লাগিব বুলি কৈছে আৰু। আকৌ বোলে অপাৰেশ্যন এটা কৰিব আৰু কিবা কৰিব গম নাপাওঁ। তো আপোনালোক জনাই থাকিম, বাকী ভাল নাপালে ভাল পাব দেই সোনকালে। তো আমি ওলাওঁ আৰু এতিয়া। তো গাড়ীত উঠালোঁ, মই উঠিলোঁ, বাকী ইয়াৰ পৰা ওলাওঁ আৰু। তো এইখন মেইন গেটখন এবাৰ দেখুৱাই আছোঁ, ভেটেনেৰী ক্লিনিকেল কমপ্লেক্স। এইখিনি এইটো নেকি? তো এইটোৱে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, এইটোৱে ছায়েন্স মিউজিয়াম। কেতিয়াবা আহিম বাৰু। বন্ধুসকল ঘৰৰ পাই গ'লোঁ। পাব দেই, লাহেকৈ যোৱা লাহেকৈ লাহে বাই বাই খুৰা। খুৰাক বহুত থেংক ইউ, একদম মানে বহুত হেল্প কৰিছে খুৰাই। বাবুক ইয়াত টাইমৰ কাৰণে আনিছিলোঁ, ভিতৰত লৈ যাম এতিয়া। আমাৰ কেইটা এৰা আছে নেকি চেক কৰি ল'ব লাগিব, তাৰমানে আমাৰ কেইটাই মানে কামোৰে তাৰমানে। আৰু বাকী এটা কথা কওঁ, ইয়াক ধৰক ট্ৰিটমেণ্ট কৰি আছোঁ, ধৰক ভৰিখন ভাঙিছে আজিলৈকে, এতিয়ালৈকে মানে ভালেই পোৱা নাই ধৰক। সেই হিচাপত যিবিলাক ধৰক ৰাস্তাৰ কুকুৰ আছে, মানে যিবিলাকক খুন্দাই কিনে গুচি যায় আৰু কোনো ট্ৰিটমেণ্টো নাপায়, সেইবিলাক কিমান কষ্টত মানে
জীয়াই থাকে সেইটো আমি মানে অনুভৱ কৰা উচিত মানৱতাৰ খাতিৰত সেইখিনি কৰা উচিত সকলোৱে প্ৰত্যেকজনে যদি কমচে কম কিবা এটা খাবও দিয়ে প্ৰত্যেকজনে যদি এটা কুকুৰক যদি অকণমান ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা কৰোঁ মানে আমি হয়তো তেওঁলোকৰ বহুতখিনি কষ্ট মানে কমাব পাৰিম আৰু এটা কুকুৰক যদি সকলোৱে এনেকৈ মানে চোৱা মানসিকতাটো যদি বনাই লয় সকলোৱে যদি ভাবি লয় যে মই এটা কুকুৰক ট্ৰিটমেণ্ট কৰিব পাৰিম তেনেহ'লে হয়তো কোনো NGO চেনজিঅ'ৰ দৰকাৰে নপৰে আৰু যিবিলাক NGO আছে সেইবিলাকে কিমান কথা ধৰক কেছ মানে তেওঁলোকে ল'ব তাৰমানে কাৰণ ইমানখিনি মানুহে নাথাকে তেওঁলোক চোৱা চিতা কৰিবলৈ গতিকে আমাৰ NGOবিলাকো এনেকুৱা হৈ যায় মানে লাষ্টত আপুনি যেতিয়া লাগা টাইমত ফোন কৰিব আপুনি কোনো NGO চেনজিঅ'ক মানে নাপায় আৰু তো বাবু তোমাক ভিতৰত নি আছোঁ আগতে বস্তুখিনি মই ভিতৰত লৈ যাওঁ তাৰপিছত বাবুক ভিতৰত নি কিনে অকণ কিবা খোৱা লোৱা পানী চানী অলপ দিওঁ দিয়া লাগছে চাগে তাৰ তো বন্ধুসকল খানাপাৰাৰ পৰা অহাৰ পিছত দিনটোৰ দ্বিতীয় কাৰ্যসূচী হৈছে এই ফাইটাৰখন অকণমান ঠিক কৰাৰ এই ফাইটাৰখন বনাইছিলোঁ মোৰ যিটো প্ৰথম চেনেল আছে মিষ্টাৰ লোকেল চাইণ্টিষ্ট সেইটোৰ কাৰণে এইখন ফাইটাৰ বনাইছিলোঁ কিন্তু এইটো ভিডিঅ' মই আপলোড কৰিব পৰা নাই অকণমান কিবা প্ৰব্লেম দি আছে কি প্ৰব্লেম দি আছে মই আপোনালোকক এবাৰ দেখুৱাইছোঁ চ' এইটো আজি এতিয়া ঠিক কৰিম তো বন্ধুসকল এই ফাইটাৰখন মানে প্ৰব্লেমটো কি হৈছে মই দেখুৱাইছোঁ আপোনালোকক এই যি দুখন আছে মানে এলিৰন এলিভেটৰ তো ইয়াক কণ্ট্ৰল কৰিবলৈ মানে ইয়াত চাৰ্ভো লগাইছিলোঁ এই চাৰ্ভো মটৰটোৰ প্ৰব্লেমটো হৈছে মানে ই মানে পাৰফেক্টলি মানে হেৰি নকৰে মানে এনেকুৱা নকৰে ধৰক অলপমান কমকৈ কৰিব ইটো চাইডৰ লাগাতকৈ বেছিয়ে কৰি দিব কেতিয়াবা তো প্ৰত্যেকবাৰে বেলেগ মানে কণ্ট্ৰল কৰে তো মানে ক্ৰেছ হোৱাৰ চান্সটো অলপ বেছি বাঢ়ি যায় সেইকাৰণে কৰিছোঁ কি নতুন দুটা চাৰ্ভো মই কিনি আনিছোঁ ফেঞ্চি বজাৰৰ পৰা ফেঞ্চিয়ে নহয় এইখিনি কি কয় 80 কৈ চাগে তো নতুন চাৰ্ভো এটা কিনিছোঁ চেম মডেলে হয় কিন্তু এইটো ব্লেক কালাৰ MG90S এইটো MG90S হৈ চাগে মই চাইকেলৰ স্প্ৰক কেইডালমান আনিছোঁ ইয়াত মানে এনেকৈ দিম ন তো এনেকৈ থাকিব তো এনেকৈ থাকিব মানে চাৰ্ভোটোৱে আৰু দ্বিতীয় প্ৰব্লেমটো হৈছে এই ফাইটাৰখনৰ যিটো CG পইণ্ট মানে চেণ্টাৰ অফ গ্ৰেভিটিৰ যিটো পইণ্ট আৰু পূৰা মানে বেলেঞ্চ হ'ব লাগিব ইয়াৰ পৰা পাখিৰ পৰা মেবি 1.5 চেণ্টিমিটাৰ 1.5 ইঞ্চি মানত চাগে ইয়াৰ চেণ্টাৰ অফ গ্ৰেভিটি পইণ্টটো থাকিব ইয়াত যেতিয়া আঙুলি এনেকৈ বজাই দিম তেতিয়া পুৰা ফাইটাৰখন মানে দুই পিনে সমান বেলেঞ্চত থাকিব লাগিব অকণমান আগপিনে থাকিলেও কেছ নাই বুলি মই ইউটিউবৰ পৰা শিকিছোঁ তো ইয়াত যেতিয়া বেটাৰীটো মই দিছিলোঁ মানে এইখিনি ঠাই যে খালী কৰিছোঁ তো চেণ্টাৰ অফ গ্ৰেভিটিটো পিছৰ চাইডেও অলপ বেছিয়ে হৈ আছিল এনেকুৱা হৈ আছিল তো মই এতিয়া কৰিম কি বেটাৰীটো অলপমান আগৰ পিনে লগালে মানে চেণ্টাৰ অফ গ্ৰেভিটিটো অলপ মিলিব বুলি আশাটো কৰিছোঁ আৰু ইয়াৰ ভাৰীটো বেছি হৈছে কাৰণটো হৈছে মই কাৰ্টুন বক্সেৰে বনাইছোঁ কাৰ্টুন বক্সৰ কাগজেৰে বনাইছোঁ নৰ্মেলি মানে ডেপ্ৰন চিট নেকি সেই চিট ইউজ কৰে সেইখন মানে বহুত পাতল চিট হয় তো মোৰ তাত নাই প্লাছ আৰু সেইটো কিনিব গ'লে বহুত দাম লয় মই লোকেল কিছুমান পস্তা গুণা দোকানত সুধিব গৈছিলোঁ তো তেওঁলোকে বহুত দাম কৈছে সেইকাৰণে মই সেইখন কিনাৰ মানে মোৰ সাধ্য নাই গতিকে মই ট্ৰাই কৰিছোঁ এনেকুৱা কাৰ্টুন বক্সেৰে যদি বনাই কিনে উৰাব পাৰোঁ আৰু যদি ছাকচেছ হওঁ তেনেহ'লে নিশ্চয় আপোনালোকে বনাব পাৰিব অলপ কম খৰচটো অলপ হ'লেও কমি যাব আৰু মোৰ প্ৰথম চেনেল যিটো আছে মিষ্টাৰ লোকেল চাইণ্টিষ্ট তাতে এইটো মানে যদি ছাকচেছ হওঁ মানে তেনেহ'লে এইটো ভিডিঅ'টো আপলোড কৰিম মানে কেনেকৈ ধৰক কাৰ্টুন বক্সেৰে মানে আমি এখন ফাইটাৰ বনাব পাৰোঁ এইটো আছিল দিনটোৰ দ্বিতীয় কাৰ্যসূচী আৰু মানে আছিল নহয় আছে এতিয়া কৰিম আৰু এতিয়া বনাম আৰু তো বন্ধুসকল ফাইটাৰখন গোটেইখিনি মানে ঠিক কৰি ল'লোঁ আৰু এইটো হ'ল ফ্লাই স্কাই i6 ট্ৰান্সমিটাৰ আৰু ইয়াত ৰিচিভাৰটো আছে প্লাছ মই বেটাৰীটোৰ কাৰণে এনেকুৱা এটা ঠাই আগৰ পিনে ওলাই লৈছোঁ চেণ্টাৰ অফ গ্ৰেভিটিটো মই মিলাই লৈছোঁ আৰু বাকী এইটো আগুৱাই দিলে ফাইটাৰখন তলৰ পিনে যাব আকাশত আৰু এনেকুৱা তলৰ পিনে মই যেতিয়া এইডাল মই তলৰ পিনে এনেকৈ দিম তেতিয়া ফাইটাৰখন মানে ওপৰৰ পিনে যাব আৰু বাকী এইটো ৰাইট চাইডে এনেকুৱা যাব আৰু এইটো লেফ্ট চাইডে যাব দেখিব পাৰিছেনে চাৰ্ভো মটৰটো মানে এনেকৈ কাম কৰে এইটো থ্ৰটল বুলি কয় থ্ৰটলটো এনেকুৱা দিলে মানে অলপমান সেফটি ঠাইত যাওঁ আৰু আপোনালোকক দেখুৱাইছোঁ এইটো কেনেকৈ কাম কৰিব তাৰমানে আজি বাৰু নুৰাওঁ আজি গধূলি হৈ গ'ল আৰু প্লাছ আমাৰ ইয়াত এনেকুৱা খোলা ঠাইও নাই যে এইখন উৰাব পাৰিম তো বোলা বন্ধুসকল এতিয়া অকণমান আন্ধাৰ হৈ আছে তথাপি মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম মানে এইটো কেনেকৈ কাম কৰে বন্ধুসকল মই ফুল থ্ৰটেল দিয়াই নাই তথাপি বহুতখিনি মানে বতাহ প্ৰডিউচ কৰি আছে বাকী আপোনালোকে এই গছৰ পাতখিনি চাব পাৰে আৰু এতিয়া মোৰ মোবাইলটো অকণ খালী কৰিব লগা আছে মানে বহুত দিন ভিডিঅ' আপলোডে দিব পৰা নাই মানে মোবাইলবিলাক ইমান সোনকালে মানে ফুল হৈ যায় ভিডিঅ' কৰিলে মানে থ'ব লগা ঠাই নোহোৱা হৈ যায় আৰু মোবাইলটো যেতিয়া মানে কিবা ডিলিট কৰোঁ বুলি ওলাওঁ মানে চব ইম্পৰ্টেণ্টে হৈ যায় তাৰমানে একো ডিলিট কৰিবলৈ মন নাযায় মোবাইলটো খালী কৰি কিনে মানে নতুন ভিডিঅ' এডিট কৰিব লগা আছে আৰু আপলোড দিব লগা আছে মানে বহুত দিন মানে
প্ৰথম চেনেলটো একো ভিডিঅ' দিয়াই নাই, ছেকেণ্ড চেনেলটো দিয়াই নাই বাৰু। প্ৰথম চেনেলটো যদি আপোনালোকে কোনোবা নতুন আহিছে প্লিজ চেনেলটো এবাৰ চাব, মিষ্টাৰ লোকেল চাইণ্টিষ্ট বুলি। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাব টেকন'লজিৰ লগত মানে জড়িত, আৰু বেলেগো পাব। এনেকুৱা ফাইটাৰ চাইটাৰ মানে বনাব পাৰিব যদি আপোনালোকে স্কুলৰ কিবা প্ৰজেক্টত যদি বনাব বিচাৰে। আৰু ছেকেণ্ড চেনেলত এনেকুৱা মানে দিনটোৰ ডেইলি ব্লগছ টাইপ অকণমান পাব, আৰু কি কৰিলোঁ কি নকৰিলোঁ। তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব এই চেনেলটো। তেনেহ'লে আজিলৈ বাই বাই। তো ফাইটাৰ বাবা বাই বাই বুলি কৈ দিয়া, তুমি উৰিব লগা আছে।